ভিডিঅ'টোত মই বহুত ধুনীয়া ধুনীয়া ট্ৰান্সলেশ্যনৰ ইফেক্ট লগাইছোঁ, ভালকৈ চাব আৰু গোটেইটো চাব দেই, তেতিয়া ভালকৈ চাব পাৰিব ইফেক্টছবোৰ। তো গাইছ, আজি আমি ৰাতিপুৱাই পাপা আৰু মই মাছ ধৰিবলৈ আহিছোঁ। তো এতিয়া কি গৰৈ মাছ পাওঁ, গৰৈ মাছ মানে ভাল ভাল মাছ। তো চাওঁ আহক, আমাৰ পুখুৰীটো অকণমান পুখুৰীটো বেছি ডাঙৰ নহয়, ইয়াতে খালি ভাল ভাল মাছ ওলাই যায়। এদিন দুটা শ'ল মাছ পাই গ'লোঁ ইয়াতে, সেইদিনা খালে বহুত মজা হ'ল আৰু। আজি কি পাওঁ বাৰু, এয়া ভেটিব লাগি গৈছে। খৰিকা এই মাছ এটা গুচি গ'ল, জাপ মাৰিলে গৰৈ মাছ। সেয়া গৰৈ মাছ এটা জাপ মাৰিলেই ভাল পা। এতিয়া কিবা এটা কৰিব লাগিব, জাবৰ দিব লাগিব এতিয়া। বেছি ডাঙৰ নহয়, অকণমান। ওপৰকৈ জাবৰ দিলোঁ, নহ'লে মাছবোৰ চব গুচি যাব। গাইছ, মই মাছ ধৰি ভাল পাওঁ, কিন্তু খাই বেয়া পাওঁ। মই সৰু মাছবোৰ বেয়া পাওঁ খাই, তাত ডাঙৰ ডাঙৰ কাঁইট সৰু সৰু যে কাঁইটবোৰ থাকে। ডাঙৰ মাছটো ভাল লাগে যে কাঁইট ডিঙিত নালাগে, এইটোৱে ভাল। সেইকাৰণে মই মাছ ধৰি ভাল পাওঁ। মই ধৰি আনি পিনি বেলেগক খুৱাওঁ, খালি মই নিজেই যোনটো ধৰি আনো সেইটো বেলেগক খুৱাওঁ, খালি মই নিজে সৰু মাছ ইয়াত কিছুমান মাছ ওলাই গৈছে, মই জুম কৰি দেখুৱাইছিলোঁ। অলপ জুম কৰি দিছোঁ, চাওক এইয়া মাছ কেইটামান লাহৰিৰে নেটটোত পৰিছে। এই চাইডলৈ আহিব, ক্লিক কৰি চাইডলৈ আহি গৈছে। এইটো এতিয়া ধৰিব লাগিব। এয়া প্ৰথম যাত্ৰা আমি গৰৈৰে কৰিলোঁ, ইয়াত থৈ দিছোঁ গৰৈটো। আৰু এতিয়া আৰু আছে পাছ চাইডে, সেই ধৰিবতো নোৱাৰি, এক চাইডৰ পৰা ধৰি আহিব লাগিব ফালৰ পৰা। গৰৈবোৰ ক্লিক মাৰি গৈছে। কাৱৈ হয়, এই কাৱৈ বহুত আছে, বহুত গৈছে কেইটামান এইফালে। এই পটুৱাটোৰ তলতহে ভাল ভাল মাছ আছে, সিহঁতকো ভালেমান মাছ গোট খাই গ'ল, এইবিলাক চাফা কৰিব লাগিব। তো ইয়াৰ আৰু এটা ছেকেণ্ড যাত্ৰা কাৱৈ। এৰিলে মাছেই মাছ নাই। ধৰিব লাগি যাওঁ এতিয়া। ফটোটো পেলাই দিলোঁ। এয়াই এইটো কাৱৈ ন। মাছ ধৰিব লাগে ৰাতিপুৱা, ভাল ভাল মাছ পায়। ঘৰৰ পৰা নোলাবই, তেতিয়াই ধৰি ল'ব লাগে। টিলিক কৰি কাৱৈবোৰ কমচে কম 15টামান কাৱৈ আছে, আগফালেও আছে।
গাইজ যেতিয়ালৈকে মাছ ধৰা সম্পূৰ্ণ নহয় মই তেতিয়ালৈকে আপোনাক ধাঁচো মিউজিক শুনাম। তো শুনি থাকক ধাঁচো মিউজিকবোৰ। পলাবলৈ ধান্দাত আছে। তো প্ৰথম পাৰ্ট এয়া ধৰি হৈ গৈছে, এতিয়া ছেকেণ্ড পাৰ্টলৈ যাব লাগিব। ছেকেণ্ড পাৰ্ট তো গাইজ আমাৰ মাছ ধৰি হৈ গ'ল আৰু এতিয়া আমাৰ ঘৰ যাওঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মাছ ভাল পোৱাবিলাকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বাই বাই।